वेलकम टू वॉइस मिस्टेक। मैं अब्बास आली और आजिर पाठ्य आरम्भ करिम दशम श्रेणीर इंग्रेजी ए लेटार टू गड এই টপিকৰ ওপৰত আৰু এই টপিকৰ পৰা যিমান সৰু সৰু প্ৰশ্ন এই সকলোবিলাক প্ৰশ্ন এই ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক দেখাম। আৰু আপোনালোক যদি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু এই চেনেলৰ জৰিয়তে আমি দশম শ্ৰেণীৰ সকলোবিলাক পাৰ্ট এটাকৈ ভিডিঅ' আকাৰত তোমালোকক উপহাৰ দিবলৈ আহিম আৰু তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি পাৰ্ট পাই যাবা আৰু PDF লিংকো পাই যাবা। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু স্ক্ৰীনত দেখাম। Mark 1. Choose the correct answer. A letter to God was written by G.L. Fuentes. The house stood one. Their answer hobo the coast of a low hill. C number আছে the crop that grew was. এর শুদ্ধ উত্তরটা হবো করেন। ডি নম্বরত আছে লেন্সস প্রফেশনস ওয়াজ। এর আনসার হবো 2 নম্বর ফার্মিং। 3 নম্বরত আছে ই নম্বরত আছে আমার লেন্সো ওয়েন্ট আউট ইনটু দ্য রেইন টু। এর আনসার হব 2 নম্বর হ্যাভ দ্য প্লেজার্স অফ ফিলিং দ্য রেইন অফ হিজ বডি। 1 নম্বর আছে লেন্সো রাইট এ লেটার টু। তোমালোকে অবশ্যই বুঝিছা যে অর্থাৎ এইটো লেটার টু গড নম্বর 1। জি নম্বরত আছে লেন্সস ম্যানার অফ পজিটিং দ্য লেটার শুড দ্যাট। এর শুদ্ধ উত্তরটি 1 নম্বর। তাৰপিছত আছে ইয়াত কিছুমান সঁচা আৰু কিছুমান মিছা। সঁচা মিছাবিলাক তোমালোকে জানি ল'বা। ইয়াত তোমালোকৰ পাঠত এইটো দিয়া আছে আৰু সেইটো সঁচা নে মিছা এইটো অৱশ্য তোমালোকে জানা। আৰু ইয়াত এই নম্বৰত দেওয়া আছে লেন্সো ওয়াজ এ ফার্মার বাই প্রফেশন। এইটো সত্য, ইয়াত সত্য বুলি লিখিব। আৰু 2 লেন্সো হ্যাড নো ফ্যামিলি ওয়াজ অফ হিজ ওন। এইটো মিছা, অৰ্থাৎ ফলছ। ইয়াৰ পিছত আছে এতিয়া আমাৰ আছে 6 নম্বৰত লেন্সো predicted the rain by looking at the clouds. এটা সত্য। ডি নম্বৰত আছে all the currents of লেন্সো were totally destroyed. এইটো সত্য। এনেকৈ আমাৰ ইয়াত 23 নম্বৰত তোমালোকে দেখি ল'বা আৰু ইয়াত সকলোবিলাকে দিয়া আছে। তাৰপিছত পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে
আৰু এই প্ৰশ্নবোৰৰ উত্তৰ তোমালোকে জানা এবং বুজিব পাৰিবা। আৰু ইয়াত choose the correct answer from the alternatives given, এই ইয়াৰ পৰা কোনটো শুদ্ধ এইটো জানি ল'বা। আৰু সেইবিলাক তোমাৰ কিতাপৰ ভিতৰত দিয়া আছে। ইয়াত 5টা প্ৰশ্নৰ উত্তৰ দিয়া আছে আৰু সেইবিলাক তোমালোকে পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ কিতাপৰ ভিতৰত কিছুমান ভেৰি শৰ্ট টাইপ এনসাৰ দিয়া আছে আৰু সেই ভেৰি শৰ্ট টাইপ এনসাৰবোৰ ইয়াত আলোচনা কৰা হৈছে। Who was written of the process peace a letter to God? ইয়াৰ উত্তৰবিলাক ইয়াত তোমালোকে চাই ল'বা। সকলবিলাক প্ৰশ্নৰ উত্তৰ ইয়াত দিয়া আছে। তাৰপিছত আছে who was Lenzo? Lenzo was the Latin American farmer. 6 নম্বৰত আছে where was the house of Lenzo situated? Answer: the house of Lenzo was situated on the coast of the low hill in a valley. 7 নম্বৰত আছে from where can one see the river? Answer হ'ব one can see the river from the top of a hill. What group of farmer by Lenzo? Lenzo farmer corn. আমার 8 নম্বৰত আছে what crop was farmer by Lenzo? Lenzo farmer corn. 9 নম্বৰত আছে what was the peculiar thing about Lenzo house? The peculiar things about Lenzo house was that it was the only one in the entire valley. 10 নম্বৰত আছে what did the crop need to before repairing? The crop needs a downpour or at latest the show before repairing. Who was the woman mentioned in the story? The woman mentioned in the story was Lenzo's wife. What was the prepared by the woman? Dinner was prepared by the woman. Where were the older boys working? The older boys were working in the field. তাৰপিছত আছে 14 নম্বৰ where the similar boys playing? Answer: the similar boys were playing near the house. 1 নম্বৰত আছে আমাৰ what was Lenzo profession? Lenzo's profession was farming. 16 নম্বৰত আছে what happened during the meal? Answers: big drop of rain being to fall during the meal. তাৰপিছত আছে when did the big drop of rain begin to fall? Answers: the big drop of rain began to fall while Lenzo's wife was preparing meal. তাৰপিছত আছে from where the house mentioned of clothes could be seen.
approaching from the northeast direction. The house mount of clothes could be seen approaching. Why did Lenzo go out in the rain? Lenzo went out in the rain to have the pleasures of feeling the rain on his body. এনেকৈ আপোনালোকে সকলোবিলাক প্ৰশ্ন ইয়াৰ পৰা চাব আৰু এই প্ৰশ্নবোৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট সেইবাবে সকলোবিলাক প্ৰশ্ন ইয়াৰ পৰা সংগ্ৰহ কৰি লৈ যাব আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত সকলোবিলাক PDF আকাৰত দিয়া থাকিব আৰু তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু আমি ইংলিছৰ সকলোবিলাক কোৰ্স আৰবিৰ সকলোবিলাক কোৰ্স আৰু যিমান পাৰো এই দুটাৰ বাহিৰত আৰু পাৰো সেই সকলোখিনি আমি ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম।